পইচা মানুহক ঠগিবলৈ আপোনালোকে দেখা দেখি মানুহক ঠগিবলৈ আহিছে আপুনি মুখখনে বেছি কথা কৈ লাভ নাই আপোনাক মাৰিম বুলি ক'লে বহুত মানুহে মাৰপিটো কৰিব পাৰে আপোনাক কফু দি পেলাই চাগে পুৰা জাপি থৈছে তোমালোকে ঠগি নি গধূলি সময়ত এনেকৈ কৰি খোলে আৰু কোন জেগা তোমাৰ ঘৰ শিৱসাগৰ ইয়াত কি কাৰণত সোমাইছিলা তুমি এই গাঁৱত ইয়াত মানে অলৰেডি আগতো আহিছিলোঁ খুচুৰা বস্তু লৈ বিকিছিলোঁহি সেইদিনা আহিছিলোঁ টিকেট লৈ আহিছিলোঁ বিকিলোঁ কেনেকুৱা টিকটটো কেনেকুৱা টিকেটটো মানে এইটো ডিছকাউণ্ট অফাৰ বস্তুবিলাক এইটো অলৰেডি লতাই নিচিনা নহয় মানে এই দেখাই দিছোঁ দিয়ক এইটো টিকেটটো টিকেটখন এইটো টিকেটটো এতিয়া 7,000 টকাৰ প্ৰাইজ আছে 300 টকাৰ প্ৰাইজ আছে সেইটো কৈ খোলালোঁ অলৰেডি এইটো চিট পালে সেইটো চিট পাওঁতে তেওঁলোকে সম্পূৰ্ণ পইচা নাই দিয়া কেইটকামান কমাই দি মানে ফিজটো ল'ম বুলি সেইটো তৈ দিছিলে বুকিং কৰি 5,000 টকা তোমালোকে লগে লগে আহিম বুলি কৈছিলে নাই মোৰ নাম্বাৰ নাই মোৰ লগৰটো নাম্বাৰ আছিলে মই আছিলোঁ এটা কথা এটাই কথা তোমালোকে কৈছে যে পিছদিনাখন আমি বস্তু দিম তুমি সিটো মানুহৰ কথা ক'ব নালাগে পিছদিনাখন দিব লাগে তোমালোকে বস্তু দিয়া নাই মই অকলেতো আহিব নোৱাৰোঁ আজিনো কেনেকৈ আহিম আজি তেওঁলোকে পালে কেনেকৈ পালে তুমিতো হেৰি কৰিবলৈ আহিছা তুমি বিকিবলৈ আহিছা তুমি চকী টিঙি আহিছা বিকিবলৈ আহিছা অকলে এটাইকেইটা আহিছিলে বাকীকেইটা অহা হ'লে হৈ গ'ল এতিয়া তোমালোক কেইজন আছা লগত কেইজন আছা তোমালোক আমি ভালেমানকেইটা আছিলোঁ এতিয়া বাকীকেইটা বেলেগ লাইনত এতিয়া নহয় সেইদিনাখনি যে তোমালোকে সোমাইছিলা ইয়াত দুটা আছিলোঁ মোৰ আছিলে মই লগত এটা আছিলে আৰু এজন আছিলে তেওঁৰহে নাম্বাৰটো দি থৈছোঁ তেওঁৰ ডাঙৰ মোবাইল আছে পইচা পাতি লৈছে বহুত মাতিছোঁ নাই আহা ৰ'বা তোমালোকৰ মাজত কথা হৈছিলে যে তোমালোকে যিটো বস্তু তোমালোকে এই মানুহ ঘৰ পাইছিলে পিছদিনাখনি বস্তুটো দিয়া কথা আছিলে পিছদিনাখন হয়নে তাৰ পাছত এতিয়া আজি কেইদিন হ'ল এসপ্তাহমান হৈ গ'ল নেকি চাগে আৰু তোমালোকে ফোনটো ৰিচিভ নাই ফোন চুইচ অফ নাই ফোন কেলে নাই নাম্বাৰ মোৰ নাম্বাৰ দোকানী মানুহজনৰ ঘৰ সব নাই আপোনাৰ নাম্বাৰ এইটো হয় বুজি পাইছোঁ ৰ'বা এতিয়া সেই নাম্বাৰটো মাৰিলে মোবাইলটো কি কয় চুইচ অফ বুলি কয় কেলে চুইচ অফ কিয় কৰি থৈছিলা মই নাই কয় মোৰ নাম্বাৰ নহয় সেইটো 500 যে আছে সেইটো মোৰ লগৰ তুমি এতিয়া সেই লগৰজনক ফোন কৰি পেলাই ইয়ালৈ মাতিব পাৰিবা নাই মাতি আছো নাহে অলৰেডি তুমি ফোন কৰা যে বস্তুকেইটা লাগে মানুহকেইজনক এবাৰ কৈছোঁ নাহে একো নাই বস্তুটো দি দিবা গুচি চোৱা তুমি গাঁওখনত দেখিছা তোমালোকে এই গাঁওখনত চাকৰিয়াল মানুহ কেইজন দেখিছা তোমালোকে প্ৰলোভন দি পেলাই কেলে এইবিলাক কৰিব লাগে এই দুখীয়া মানুহবিলাক কেলে জান খাইছা তুমি ফোন কৰি পেলানি তোমাৰ লগৰখিনিক মাতা কেইজন আহিছিলে আৰু বস্তুখিনি দিবলৈ কোৱা হেৰি মাতিছে মানে এতিয়া কোনোবা আহিলেহে মোক পঠিয়াই দিব মানে এনেকৈ ক'লে নপঠিয়াই বোলে কোনোবা আহিলে নহয় বস্তু লৈ আহিবলৈ কোৱা ভিডিঅ' পাৰ্টি ধৰি আছে গুগল পে' কৰি দিম বুলি কৈছে পইচাটো নহ'ব মানুহ মাতি দিব নহ'ব বোলে কেনেকৈ হ'ব সেইটো সি আহিব লাগিব মানুহ আহিব লাগিব নাহোঁ বুলি কৈছে নহয় তেতিয়াহ'লে তুমি যাব নোৱাৰা আকৌ এতিয়া হ'ব দিয়ক মোক বান্ধি নহয় এতিয়া আমাৰ আইনৰ ব্যৱস্থা আমি কৰিব লাগিব তোমালোকে দুখীয়া শ্ৰেণী মানুহখিনিক যদি তেনেকৈ প্ৰলোভন দি পেলাই এইখিনি কৰা ৰ'বা কেনেকৈ চলিছে মানুহখিনি তোমালোকে জানা নাই মই পইচাটো লৈ লওঁগৈ এতিয়া তোমাক তুমি ধৰা পৰিলা বুলিহে তুমি এইখিনি কৰিছা এই মানুহখিনিৰ পৰা তোমালোকে পইচা দি অলৰেডি পইচাখিনি তোমালোকে খাই দিলা মাল খালা তোমাৰ চকুতে ধৰিব পাৰি এতিয়া নাখাওঁ মই মাল সেইটো বোলে সেইদিনাখনি তোমালোকে কথা হৈছে যে বস্তুখিনি পোৱাৰ পিছত কিন্তু তোমালোকে মাল খুৱাব লাগিব মই নাই খোৱা কৈছিলে নাই কাৰ হয় হেৰিটো কৈছিলে নাই আমাৰ আগত কৈছিলে নে এইজন চাওক এইজন ভুক্তভোগী মেইন মানুহজন এইজন আমাৰ গাঁৱৰ যিজন কথাখিনি হ'ল মানে কি হ'ল প্ৰথমবাৰ আপুনি কওকচোন মোক বোলে বস্তুটো আনি দিম কিবা টিকট খেল টিকেট খেলত পাইছিলোঁ মানে কিবা এটা আনি দিম কাইলৈ মোক কিবা ৰ'ব কি পাইছিলে আপোনালোকে খেলখনত কি পাইছিলে ফ্ৰিজ এটা পাইছিলে নেকি টিভি এটা পাইছিলে ন LCD এটা পাইছিলে ঠিক আছে LCD এটা পাইছিলে আপোনালোকে LCDটো পিছদিনাখনি দিয়া কথা আছিলে টিভি এটা দিম বুলি কৈছিলে টিভিটোক আমি নলো নালাগে বুলি ক'লো যে টিভিটো নালাগে আমাক ফ্ৰিজ এটা লাগে ফ্ৰিজটো মই কালি আনি দিম পইচা 5,000 দে বুলি ক'লে পইচা 5,000 আমি দি দিলোঁ কালি আনি দিব বিশ্বাসত দিলোঁ তো সি ক'লে কি কালি আনি দিম ধুনীয়াকৈ ক'লে কালি আনি দিম যে পইচা 5,000 দে 7,000 দে বুলি ক'লে 7,000 আমি নাই পইচা 5,000 আছিলে 5,000 পৰা আমি মানে পইচা দিলোঁ 5,000 পইচা দিলোঁ তাৰপিছত আৰু সি ক'লে কি আনি দিম
হ'ব বুলি ক'লো আৰু গুচি গ'ল মানে তাৰমানে তোমালোকক যেতিয়া মানে পিছদিনাখনি যেতিয়া বস্তুটো দিম বুলি কৈছিলে সেই তেতিয়া তোমালোকক কি কৈছিলে যে পাৰ্টি এটা খোৱা মাল খুৱাব লাগিব আমাক কৈছিলা নে কৈছিলে নে আপোনালোকৰ ঘৰৰ কাৰোবাৰ এজনক কৈছে মানে কথাখিনি এতিয়া কৈছে যে মালেই খোৱা নাই অলৰেডি পইচাটো তোমালোকৰ পৰা লৈ গ'ল বস্তুটো দিম বুলি কিন্তু আজি এসপ্তাহ হৈ গ'ল মিনিমাম এসপ্তাহ হৈ গ'ল আজিলৈকে বস্তুটো নাই তো এতিয়া ধৰা পৰাৰ কাৰণে তেহেঁতি এতিয়া গুগল পে' কৰিম বুলি কৈছে পইচাটো তোমালোকে এতিয়া ধৰা পৰাৰ কাৰণে তুমি গুগল পে' কৰিম বুলি কৈছা যদিহে তুমি ধৰা নপৰিলাহেঁতেন পইচাটো ক'ত গ'লহেঁতেন তোমালোকে কেনেকৈ পইচাটো দিলাহেঁতেন অলৰেডি মানে 4 বছৰমান হ'ল গোলাঘাটত মই কৰা কাৰবাৰটো হয় 4 বছৰমান হ'ল আজি ধৰা নপৰা হ'লে আকৌ বেলেগ এদিন হ'লেও মোক পায় 100% আৰু বেলেগ এদিন হ'লেও মোক পাব ইয়াত এইটো ৰাস্তাত মই আপোনাকতো কথা দিছোঁ আৰু আকৌ মোক কেতিয়াবা পাব এইখন গাঁৱত নোসোমাওঁ সেইটো কাৰবাৰ নকৰোঁ বা এইবাৰ এইটো কাৰবাৰ এৰি দিম বেলেগ কাৰবাৰ কৰিলেও কিন্তু আকৌ মোক কেতিয়াবা লগ পাব নহয় এতিয়া আমাৰ মেইন কথাটো হ'ল কি তোমালোকে যিটো মানে মানুহকেইজনক কথা দিছিলা বস্তুটো আনি দিম বুলি এই কিবা টিভি এটা পোৱাৰ কথা কৈছিলে টিভিটো আনি এতিয়া টিভিটো দিবা নে তোমালোকৰ আৰু সেই লগত যিজন আছিলে সেইজনক মাতিবা ইয়ালৈ টিভিটো দি দিম টিভিটো তেতিয়া মানুহজনক মাতি দিয়া ইয়ালৈ না মোৰ ওচৰত টিভিটো আছে দি দিম মই এটা টিভি দিলে নহ'ব নহয় দুটা ওলাইছে তাতো ওলাইছে ইটো ঘৰত ওলাইছে ইটো ঘৰত পইচাটো ঘূৰাই দিম আকৌ নাই লোৱা নহয় টিভিটো নলয় নহয় আপোনাক টিভিটো দি দিওঁ আকৌ পইচাটো আপুনিতো আৰু দিবলৈ আছে নালাগেই লাগিলে বাকীটো যিটো দিবলগীয়া হয় বেটকো দিব নালাগে টিভিটো দি দিওঁ আকৌ আপোনালোকে প্ৰথমতে যিটো ঘাটা দিলে এতিয়া যদি আপোনালোকে টিভিটো থৈ দিয়া মাত্ৰ যদি আপুনি ৰাস্তা নাপায়গৈ তেতিয়া যদি টিভিটো বেয়া হৈ যায় তেতিয়া কি হ'ব সেইটো গেৰাণ্টি কোনে দিব নাই আপোনালোকে প্ৰথমতে ফাঁকি দি গৈছে এতিয়া আৰু ঠিক আছে এয়াৰ কুলাৰটো দি দিওঁ আকৌ এতিয়া মীমাংসা এতিয়ালৈকে এইটো মীমাংসা হোৱাই নাই এইখিনি হ'বহে কি হয় এইখিনি হ'বহে পইচাটো গুগল পে' পাছৰ পৰ্যায়ত এইখিনি হ'ব সেইটো নহয় গুগল পে' বুলি কথা নহয় তোমালোকে এতিয়া ধৰা পোৱাৰ কাৰণে এইখিনি কথা কৈছা কি বুলি কয় পইচাটো আমাৰ এহাতৰ আমি কিমান ঘটিলে সেইটোতো আমাক লাগিব কিমান টকা গোট খালেহেঁতেন তেনেকুৱা 15,000 গোট খালেহেঁতেন 3-5 গ'ল দোকানত এইখনে চব সেইখন গাড়ীখন এখন দগা পাঁচগিটাৰ গাড়ী তেহেঁতি এইখন গাড়ী লৈ ঘূৰে ভালকৈ চিনি থওক AS01S0522 এখন গাড়ীখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী চিনি থওক এইবোৰ চব কুলাৰ প্ৰেছাৰ কুকাৰ তাৰপাছতে আপোনাৰ অনেক বস্তু সিহঁতি মানে গাড়ীখনৰ ভিতৰত আনি থৈছে এইখিনিকে লৈ পেলাই সিহঁতি কাৰবাৰ কৰে এইখিনি বেয়া কাৰবাৰখিনি কৰে বেয়া কামখিনি LCDও আছে দেখিছেনে এই মোনাটো অনেকখিনি বস্তু আছে আপোনালোকে গাড়ীখন চিনি থওক আৰু মানুহকেইটাক চিনি থওক যেতিয়া সিহঁতি আকৌ নেক্সট কিবা যদি ক'ৰবাত তেনেকুৱা গাঁৱত কৰে আপোনালোকে আইনৰ হাতত যাতে সিহঁতক গতাব পাৰে ভালকৈ উত্তম মাধ্যম সোধায় বাকী আমাৰ গাঁওখনততো তেনেকৈ একো কৰা নাই বাৰু এতিয়ালৈকে মাৰপিট একো কৰা নাই সিহঁতক 500 পইচা কেছ নিলে এটা 2 টকা ধাৰ কৰি দিছোঁ ইমান এনেকুৱা বস্তু তহঁতে কিমান হেৰি নে তাতকৈ দোকানৰ পৰা আনিব নোৱাৰো হা ইয়াত কি অফাৰটো পালি ধুনীয়াকৈ দিম বুলি ক'লে কি অফাৰ পালি ইয়াত কচোন আকৌ তেতিয়াহ'লে কেলে এইবিলাক সেইদিনা ঋতুহঁতৰ ঘৰতে মই কৈছোঁ মই কোৱা নাই তহঁতে এইবিলাকত ভুল এইবিলাক কি কৰিছে তহঁতে তুমি ইয়াত মুখলৈ চাই কি কথা কৈছা তুমি কি কথা কৈছা তোমাৰ মুখলৈ চাব লাগে এনেকেতো আপুনি পইচাটো ধাৰ কৰি গাড়ী মালিকে ভৰাই দিব শিৱসাগৰৰ পৰা নহয় আপোনাৰ পইচাটো আপোনাকতো মাৰপিটটো কৰা নাই একোৱে কৰা নাই আপোনাক কিবা কৈছোঁ আমি কওক আপুনি নাই কৰা নহ'লে কাম কৰক আপুনি নহ'লে ফিজ মঙাই দিয়ক LG ফিজ দিম বুলি কৈছিলে নহয় ফিজ বনাই দিয়ক আমি তেতিয়া আপোনাৰ 2 টকা দিহে পঠিয়াম আপোনাৰ পৰা নলওঁ ফিজ দুটা লৈ আহিব কওক ফিজ দুটা দিম বুলি কৈছে যিমানটো দৰদামত টিকেটত যি আছে খালি LG ফিজ দিম বুলি কৈছে মঙাই দিয়ক আৰু আপোনাক একোৱে নকৰোঁ আৰু মানে 2 টকা দিম আপুনি লৈ যাব যিমান দাম আছে সিমানে যদি মানুহকেইটা ইয়ালৈ পইচা দিবলৈ নাহে ফিজটোনো কেনেকৈ দিব সেইটো আপোনালোকে তেতিয়াহ'লে বিজনেছটো বন্ধ কৰি দিয়ক আকৌ কেলৈ বিজনেছটো খুলিছে পইচা লৈছিলে বন্ধ কৰি দিয়ক বিজনেছটো কৰিব নালাগে নহয় মানুহক ঠগিব নালাগে নহয় কেলৈ ঠগিছে মানুহ এতিয়া হোৱাটো হৈ গ'ল তেতিয়া আপুনিহে বঢ়াই আছে নবঢ়াব ইয়াত পইচাটো যিটো আপোনাৰ উচিত মূল্য মানে আপুনি ইয়াত 7,000 টকা ভৰাই থৈ গৈছে নিজে ইয়াত এয়া দেখিছে নাই 7,000 টকা এয়া 7,000 এয়া লিখা আছে এইকেইজনে ভৰাই থৈ গৈছে পইচাটো দিয়ক নহ'লে ফিজটো অনাই দিয়ক পইচা 5,000হে নিছোঁ নাই তোমালোকক লাগিলে গেছ বাৰ্ণাৰখন দি দিলোঁ মই ঘূৰাই নিনো হ'ব নাই সেইবিলাক চিষ্টেম নাই ফিজটো আনি দিয়ক যিবিলাক বস্তু দিম বুলি কৈছে দি দিয়ক নহ'লে কথা সেইটোৱে পইচা ঘূৰাই দিয়ক
ডাবল বাই ডাবল দিব লাগিব আপোনালোকে ব্যৱহাৰ কৰিছে ব্যৱহাৰ মতে যাওক ইয়াত কথা নাপাতিবই বিজনেছ নহ'লে। কৰিছে বিজনেছৰ মতে যাওক কোনো অসুবিধা নাই খালি আপোনালোকৰ যে যোনটো তাৰ মূল্য বা পইচাটো সিহঁতি নিছে সেইটোও আপোনাক আমি বিচাৰ নাই লোৱা আপোনালোকে খালি ফিজ দিম বুলি কৈছে 2টা ফিজ মঙাই দিয়ক আৰু কেইটকা পইচা পাই লৈ যাওক বেলেগ কথা পাতি লাভ নাই পইচা ইয়াৰ পৰা মই এটকা নাপায় 7,000 টকা লৈয়ে থৈছে অলৰেডি পইচা ইয়াৰ পৰা 5,000 লৈ থৈছোঁ 7,000 ক'ত 5,000 পুৰা 7,000 লৈ থৈছে এতিয়া ফিজটো মঙাই দিয়ক নহ'লে 5,000 পইচাটো পটককৈ দেৰি নকৰিব তোৱাটো আছে মই এতিয়া কেনেকৈ দিম তাৰপৰা এদিন মই তাৰপৰা যদি ওলাই যাব নোৱাৰোঁ আৰু আপোনাৰ মন নাই নি নাইকিয়া মানুহ কেলে নাহে কেলে নাহিব মই কেনেকৈ কৰিম এতিয়া চোৱা তোমালোকৰ মুখৰ কথা মানুহকে আপোনালোকে এটা দুটা নেকি দুটা যিকোনো গাড়ী এখনত উঠাই দিলে মানে আহি যাব আমি এখন গাড়ীত দুটাই আহোঁ আৰু মানুহ নাই বেলেগত বেলেগত আছে নাহে নহয় কোম্পানীলে নাহে নহয় নাহে তেতিয়া পইচা কেলে দিছিলে পইচা তো মানুহক ঠগিবলৈ আপোনালোকে দেখা দেখি মানুহক ঠগিবলৈ আহিছে আপুনি নিছে আপুনি চাওক আপুনি মুখখনে বেছি কথা কৈ লাভ নাই আপোনাক মাৰিম বুলি ক'লে বহুত মানুহে মাৰপিটো কৰিব পাৰে আপোনাক এচৰ মাৰিছোঁ নেকি আমি বা আপোনাৰ বুকু কোচাত এনেকৈ ধৰিছোঁ নেকি আমি একো নাই কৰা কৰিছোঁ নেকি কওক আপুনি নাই কৰা আপোনাৰ মাৰপিটো আমি কৰিব পাৰোঁ কৰিছোঁ নেকি নাই কৰা আমাৰ পৰা পইচা যোনটো নিলে আৰু দিম আপোনাক খালি আমাৰ বস্তু আমি যোনটো পাব লাগে সেইটো বস্তু এতিয়া মঙাই দিয়ক আৰু আপুনি পইচা দিম আৰু বাকীটো লৈ যাওক আপোনালোকৰ ইমান ডাঙৰ বিশাল মাৰ্কেট আছে এইটো কথা কৈছিলে নাই আমাৰ ডাঙৰ কোম্পানী আছে পইচাটো আপোনালোকে 1 টকাও মাৰ নাখায় কৈছিলে নাই আপুনি কোম্পানীক মাৰি দিয়ক কথাটো কৈছিলে নাই কৈছিলোঁ অঁ কৈছিলে এতিয়া সেইটোৱে কৰক নেক্সট টাইমত ইয়াত নোসোমাব ইয়াত থকা চিন্তা নকৰিবা গাঁৱলীয়া মানুহ হ'ব পাৰোঁ আমি ফোন পে' গুগল পে' চিনি নাপাওঁ খালি ভাতটো অলপ বেছি খাওঁ এই মনত থবা কফু দি পেলাই চাগে পুৰা জাপি থৈছে তোমালোকে ঠগি নি অঁ গধূলি সময়ত এনেকৈ কৰি খোলে আৰু এনেকৈ কৰি কফৰ গোন্ধটো লৈ আকৌ বন্ধ কৰি থৈ দিয়ে এনেকৈহে দিয়ে এটকা দুটকা ঘটি দিছোঁ আৰু যিটো কোম্পানীত আছে আৰু কেইদিনমান পিছত সিহঁতি নিজে কোম্পানী খুলিব সিহঁতৰ গ্ৰুপ আছে 12টামান সিহঁতি 12টা এটা একদম ডাঙৰ কোম্পানী খুলিব ইমানখিনি মানুহৰ আগত লাজো পাইছোঁ লাজৰ কথা পাতিব লাগিছে 7,000 টকা এইটো আপুনি লিখি থৈ গৈছে এইটো আপুনি নিজে ভৰাইছে আপুনি ভৰাইছে নাই আপুনি ভৰাইছে নাই নাম্বাৰ আপুনি নিজে লিখিছে এহেঁতৰ একো কোম্পানীয়ে নাই একো কোম্পানী এইটো কৈছোঁ যে আপোনালোকৰ কোম্পানী আছে যদি যিকেইটা পইচা দিলে আৰু আমাৰ পৰা যিমান যি দিব লাগে আমি দি দিম 2টা ফিজ মঙাই দিয়ক আৰু পইচাটো দিছোঁ লৈ যাওক কোম্পানী নাই আপোনালোকৰ ঠগৰামি বাজি কৰি ঠিক আছে এইকেইখন চাওক তেহেঁতৰ ফালৰ পৰা দিয়া এইকেইখন ৰিচিভ হয় এখনত কিমান লিখা আছে ৰেটটো এইখন 7,000 এইখন কাৰ হয় এইখন কাৰ নামত দিছিলে এইখন ঋতু কুৰ্মী নামত হয় নাই তাৰপিছতে এইখন কাৰ হয় এইখন ৰেণু কুৰ্মী এইখন এই মানে কাৰ টুটু বোলা মানুহজনৰ মানে ঘৈণীয়েকৰ ইয়াত কিমান দিয়া হৈছে পইচা ইয়াত 300 দিয়া হৈছিলে কিয় পালে নাই ক'ত পাব এইখিনি দিয়াই নাই তেতি সেইটোৰ পৰা কৈছোঁ থোলা আপোনালোকৰ সেই চুকতো কুপন এটা দি 300 টকা নিছে হেল্ল' আধা ঘণ্টামানৰ পিছত পাবহি নি লগৰখিনিক ফোন কৰিছে লগৰ কোন আছিলে ফোন কৰিছে মীমাংসা হৈছে আৰু ৰাইজে যিমতে যেনেকৈ বিচাৰ কৰে ৰাইজৰ মতে যাব এতিয়া বাকী আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক লিকটোতে সোমাই আহিছিলোঁ অঁ থোলা লাগিবই তো ফ্ৰেণ্ডছ মই দেখুৱালোঁ আপোনালোকক ভিডিঅ'টোত কেনেকুৱা ধৰণৰ মানুহ থাকে আমাৰ এই অসমতে কেনেকুৱা ধৰণৰ মানুহ ঘূৰিছে আৰু মোৰ ভিডিঅ'টো দেখুওৱাৰ উদ্দেশ্য এটাই যে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই গম পাব কেনেকুৱা মানুহ আৰু মই ভিডিঅ'টোত মানুহজনক বাৰে বাৰে মই ছবি তেওঁৰ মুখখন মই দেখুৱাইছোঁ কাৰণ কেলৈ তেনেকুৱা মানুহক আপোনালোকে চিনি থোৱাটো বহুত বেছিয়ে দৰকাৰী সেইকাৰণে মই ভিডিঅ'টোৰ জৰিয়তে সেয়াই মোৰ উদ্দেশ্য হৈছে ভিডিঅ'টো বনোৱা বাকী উদ্দেশ্য কাৰণে এনেকুৱা মানে দুখীয়া শ্ৰেণীৰ মানুহবিলাক এইটো এটা তেহেঁতৰ টাৰ্গেট হয় তেহেঁতৰ এটা নিৰ্দিষ্ট টাৰ্গেট তেহেঁতি লৈ লয় মানে প্ৰতিখন গাঁৱে গৈ পেলানি সেই চাই বুজি তেহেঁতি চেক বুজি পেলানি সেইখিনি কাম কৰে তো বাকী মানুহজনে আজি ধৰা পৰাৰ কাৰণে আমাক তেহেঁতি ধৰি লওক আমাৰ ধৰা পৰাৰ কাৰণে তেহেঁতি আজি আমাৰ হাতত আমাৰ এখন গাঁৱত থোৱাৰ কাৰণে তেহেঁতি মাৰপিট নোখোৱাকৈ মানে বহুত ভালকৈ তাক বুজোৱাও হ'ল প্ৰতিজন ৰাইজে তো সি বাচি গ'ল কিন্তু অন্য গাঁৱত হোৱা হ'লে হয়তো সি বাচি যাব নোৱাৰিলহেঁতেন তো সিমানখিনি আমাৰ ভিডিঅ'য়ে ক'ব আপোনালোকৰ ৰাইজে সকলোৱে দেখিছেই কিমান বুজোৱাইছে এজন মানে বেয়া মানুহ এজনক ইমান ভালকৈ বুজোৱা হৈছে তেতিয়া কি বুজাইছে আমাৰ গাঁওখনে আপোনালোকে দেখিছে ভিডিঅ'টোত বাকী দেখুৱালোঁ মই ভিডিঅ'টো আপোনালোকক বাকী যদি ভিডিঅ'টো ভাল পালে আপোনালোকে চাই পেলানি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো
বাকী ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, মানে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰাৰ প্ৰয়োজন। শ্বেয়াৰ এইটো কাৰণে কৰিব যে মানুহখিনিয়ে গম পায়, প্ৰতিজন ৰাইজে গম পায়, যাতে এনেকুৱা মানুহে বিপদ আনিব পাৰে আমাৰ মাজলৈ। আৰু কি ক'ম, সজাগ হওক সকলোৱে। বাকী বাই।